অঞ্জলি নহয়, বাটা আৰু পংগুলি। সেইজোপাহেঁতেনো কি গছ বলক চাওঁ। এয়া কাটিয়ে আছোঁ, যিহেতু লগতে আৰম্ভ কৰি দিলোঁ আৰু ষ্টাৰ্ট কৰি দিলোঁ। কথাবিলাক মাজে মাজে কৈ থাকিম, জনাই থাকিম আপোনালোকক যে কেনেকৈ কাটিছোঁ, কি গছ হয়। এইটো মেচিনে কটা হয়, দেখিছে আপোনালোকে মেচিনটো। তাৰপিছত আমি তিনিজনে কাটোঁ গছ, এজন বহি আছে। এইবিলাক এনেকৈ খৰিবোৰ থৈ যোৱা হয় আৰু তেওঁৰ ওপৰত কাটি আছে। চাওক আপোনালোকে, এই গছজোপা হ'ল বাটা। ইয়াত কেৰেলাত বাটা বুলি কয় প্ৰকৃততে গছজোপা। আৰু এই গছজোপাৰ পৰাই আমাৰ কণ কণ মইনাহঁতে স্কুলত লিখা পেঞ্চিল, সেই পেঞ্চিল বনায়। এই গছজোপাৰ পেঞ্চিল বনায়। আৰু আপোনালোকক এদিন দেখাবলৈ চেষ্টা কৰিম এই গছজোপা ক'ত কেনেকৈ পেঞ্চিল বনায় আৰু কোন কোম্পানীবিলাকো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ছাপোৰ্ট কৰক, তেতিয়াহে পাৰিম চাগে নিশ্চয় যাবৰ কাৰণে কোম্পানীলৈ। আৰু কোম্পানী ইয়াৰ পৰা যথেষ্টখিনি দূৰ, যিহেতু দেখুৱাম, তাকো দেখাবলৈ চেষ্টা কৰিম। আৰু এনেকৈ কৰি ঠালবিলাক কাটি ল'বলগীয়া হয়, নহ'লে মানে কি হয়, গিৰাবলৈ জেগা নাথাকে, জেগা বহুত কম। এতিয়া কাটি আছে এজোপা, হ'ব আৰু তাৰপিছত আমি নেক্সট আপোনালোকক দেখাই আছোঁ। আৰু পংগুলি এজোপা কাটিম আমি, পংগুলি গছ। সেইজোপা হ'ল মানে কি, ডেচলা কাঠি বনায়। ডেচলা কাঠি বনাই মই আগতো আপোনালোকে ভিডিঅ' পাইছে নেকি, মোৰ ভাগৰ এটা ভিডিঅ' চিম্পুল ভিডিঅ' এটা মই আপলোড কৰিছিলোঁ ডেচলা কাঠি বনোৱা গছটোৰ বিষয়ে। আৰু কোম্পানীটো মই আপোনালোকক দেখুওৱা নাই আজিলৈকে, দেখাবলৈ চেষ্টা কৰিম। ছাপোৰ্ট কৰক আপোনালোকে। আৰু এইজোপাই পংগুলি গছ, চাওক এনেকৈ আমি ডাইৰেক্ট পেলাই দিছিলোঁ গছজোপা। এইবোৰ পাহাৰ হয় ইয়াত চব, এইবোৰ কচু খজুৱাই, কচু বুলি কয়, কিন্তু মানি প্লেণ্ট বুলি কয় চাগে অসমত মানুহে। কিন্তু ইয়াত জংঘলত খজতি এজোপা কচু, সেয়া কাটি আছে, দেখা পাইছে আপোনালোকে, চাওক। আৰু এইবিলাক ডেচলা কাঠি বনায়, যিহেতু ডেচলা কাঠি সকলোকে প্ৰয়োজন, ডেচলা নহ'লেতো কাম নহয়। আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, গতিকে ইয়াতে সামৰণি মাৰিব গৈছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, বৰ দীঘল হৈ গ'লে হয়তো অলপ আমনিও হয়। কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাব, আৰু ভাল ভিডিঅ' আনিবৰ কাৰণে চেষ্টা কৰিম।